মই প্ৰেছত মুখত বা আহিবলৈ লগীয়াটো তেনেকুৱা হয় মানে কথাটো আমাৰ ex-UPDSৰ অফিচ এটা আছিল মাটি এটা আছিল এই কিবা ডিফুটা বজাৰ ওচৰত হয় সেইটো মাটিটো সিহঁতে 5-6 জন মিলি পেলাই বিক্ৰী কৰি দিছে কিমান টকা বিক্ৰী কৰিছে মই নাজানো কিন্তু সেইটো মাটিটো মানে তেওঁলোকে 5-6 জন তেওঁলোকে হুপূৰ্তি নহয় এটো পোতা লগত যেটো লিখা আছে এটো হল কাৰ্বি নেশনাল ট্ৰাষ্ট বুলি তাত লিখা আছে কোনোবা লংসদাৰ সেনা কোনোবা ধনৰংপি কোনোবা সূৰ্যৰংফা তেনেকুৱা তাত নাম লিখা নাই কাৰ্বি নেশনাল ট্ৰাষ্ট বুলি তাত লিখা আছে গতিকে সেইটো মাটিটো বিক্ৰী কৰিব বা নকৰিব তেওঁলোকে 5-6 জন মিলি পেলাই মানে সিদ্ধান্ত ল'ব নোৱাৰে যিমান UPDS কেডাৰ্ছ আছিলে ইষ্ট ৱেষ্ট এণ্ড সিল আছিলে সেই কেডাৰ্ছ সকলক ইয়াতে কিলে কৰা নাই এইটো মেইন পইণ্ট এইটোৱে মানে আপোনালোকৰ যেটো UPDS অফিচ আছিলে সেই অফিসটো বিক্ৰী কৰি দিছে কোনে বিক্ৰী কৰিছে কাক বিক্ৰী কৰিছে এইটো বিক্ৰী কৰাটো মেইন কাৰ্পৰেট হয় ধনৰংপি এইটো ex-UPDS লগত আগত ফাইনান্স সেক্ৰেটাৰী আছিল আৰু সূৰ্যৰংফা এইটো আগত হোম সেক্ৰেটাৰী আছিল আৰু মোহন কথা এইটো হল ফৰেন সেক্ৰেটাৰী হয় আৰু লংসদাৰ সেনা এইটো মানে চেয়াৰম্যান হয় আৰু অফিস বিৰেল কিটা আছিলে 5 জন মিলি পেলাই সিহঁতে বিক্ৰী কৰিছে য'ত বিক্ৰী কৰিছিলে আমাৰ কাৰ্বি আংলঙৰ অটোনমাস কাউন্সিলৰ CM ডক্টৰ তুলেৰাম মহা তাক বিক্ৰী কৰিছে হি মাটি কৰিছে এইটো ধাৰটো আমি এতিয়া ৰিটাৰ্ণ দিব লাগে গতিকে কেনেকৈ ৰিটাৰ্ণ দিম সেইটো কথাটো মানে সব মিলি জুলি পেলাই আলোচনা কৰি পেলাই কিবা এটা আলোচনা কৰি পেলাই তেতিয়া হলে আমি বা হ'ব বা নহব তেতিয়া তাত মানে আলোচনা এটা হলে এটো ভাল আছে কিন্তু সিহঁতে তেনেকা নকৰি পেলাই 5-6 জন মিলি পেলাই সিহঁতে মাটিটো বিক্ৰী কৰিছে মেইন পইণ্ট এইটোৱে আৰু যেটো হেতু যে যত পইচা ধাৰ আনিছিলে কিমান টকা আনিছিলে এইটো আমি নাজানো কিন্তু হেতু একচুয়ালি UPDS ex-UPDS এইটো হেৰি নহয় ex-UPDS পৰা মানে 6 জন পাপা ইলেকশন খেলিছিলে MEC ইলেকশন 6 জন ভিতৰত 3 জনটো কাউন্সিলত আহিছে সেই 3 জন মিলি পেলাই কিমান টকা ধাৰ কৰি পেলাই হেতু ধাৰ পইচাটো হিয়াবে দিব লাগিছিলে এটা MP হৰেন সিং বি আছে আকৌ মই নকম হেতু মাটি বিক্ৰী কৰি পেলাই এটা একদম মানে গাঁও একদম বস্তি ডিফু টাউনৰ পৰা আপুনি ভাড়া অটো ভাড়াৰে 60-70 এনেকা ল'ব তাত মাটি কিনিছে তাত ঘৰ বনাইছে যেটো অফিস ওপেনিং আছিল সেইটো অফিস ওপেনিং সময়ত কাকো মাতা নাই সিহঁতে যি মাটি বিক্ৰী কৰিছিলে সিহঁতে 5-6 জন মিলি পেলাই অফিসো সিহঁতে ইনগ্ৰেট কৰিছে এইটো কথা নহয় যি কাম কৰিলে সব মিলি পেলাইহে কাম কৰিব লাগে লুকাই লুকাই সিহঁতে কাম কৰাটো এইটো ভাল কথা নহয় এতিয়া আপোনাৰ দাবী কি থাকিব মোৰ দাবীটো হল হেতু মাটি যেটো সিহঁতে বিক্ৰী কৰিছিলে ডিফু টাউনত হেতু মাটি আকৌ সিহঁতে যি কৰিলে আপুনি তেওঁলোকে কৰক কিন্তু হে মাটিটো আকৌ ৰিটাৰ্ণ এইটো মাটিটো আমি পাব লাগিব মাটিৰ পৰিমাণটো কিমান আছিল গম পায় নে এইটো কিমান হয় মই এইটো ডিটেইলছ বিক্ৰী কৰিছে এইটো মই নাজানো সিহঁতে মোক কোৱা নাই মই হুদিছিলো কিন্তু সিহঁতে মোক কোৱা নাই আপুনি সেই সময়ত কি আছিল আপোনাৰ পদবীটো কি আছিল মই আগত যেটো UPDS লগত থাকাও মই লেফটেনেন্ট আছিল আপোনাৰ নামটো মোৰ নামটো Abhijit Hanse এতিয়া কি আপোনালোকৰ মানে